Hello everyone. So welcome all of you LTR লৈ সকলোকে স্বাগতম। এতিয়া LTR মানে কি? LTR মানে হৈছে লাষ্ট টাইম ৰিভিজন সিৰিজ। এটা সিৰিজ মই তোমালোকৰ বাবে আনিছো লাষ্ট টাইম ৰিভিজন বুলি। য'ত মই তোমালোকক গোটেই চেপ্টাৰটোৰ যেটো আমাৰ কাৰণ এটো ডিটেইল সম্ভৱ নহয় যেহেতু আমাৰ পৰীক্ষা আহিলে গতিকে এটো গোটেই চেপ্টাৰৰ যিমান ইম্পৰ্টেন্ট বস্তুবিলাক আছে ইয়াত ৰিকল কৰা হ'ব। কনসেপ্টবোৰো যিখিনি পাৰো মই বুজাই দিবলৈ চেষ্টা কৰিম যেহেতু এটো লাষ্ট টাইম ৰিভিজন হয় গতিকে ইয়াত আমি গোটেই ইমান ডিটেইলত চাব নোৱাৰো গতিকে যিখিনি বহুতেই ইম্পৰ্টেন্ট সেইখিনি আমি ইয়াত মেমৰাইজ কৰিবলৈ ট্ৰাই কৰিম সো বলা স্টাৰ্ট কৰো আজি তো লাষ্ট টাইম ৰিভিজন সিৰিজত এটা প্ৰথম আমাৰ চেপ্টাৰটো লৈছো বংশগতি আৰু ক্ৰমবিকাশ এই যেটো চেপ্টাৰ এই চেপ্টাৰটোৰ পৰা 3 পৰা 5 নম্বৰ আহে 3 to 5 মাৰ্কস আহে সো ইয়াত আমি দুটা পাৰ্টত কভাৰ কৰিম এটা পাৰ্ট এ এটা পাৰ্ট বি সো পাৰ্ট এ আমি বংশগতি অৰ্থাৎ হেৰিডিটি পাৰ্টটো আমি কৰিম আৰু সেকেন্ড পাৰ্টটোত ক্ৰমবিকাশ বা ইভলিউশন পাৰ্টটো আমি কৰিম এটা পোনপ্ৰথমে কোৱেশ্চন এটা আহে যে বংশগতি কি হোৱাট ইজ হেৰিডিটি সো বংশগতি হৈছে পিতৃ মাতৃৰ পৰা সন্তানলৈ গুণ বা বৈশিষ্ট্য সঞ্চাৰ হোৱাকে বংশগতি বোলা হয় the process through which traits are passed from parents to offspring এতিয়া সোৱাদ লাইক তোমাৰ কোনোবাই যদি খুদে তোমাক এতিয়া তোমাৰ পেৰেন্টস তোমাৰ মা বা দেউতাৰ যদি হাইটটো কাৰোবাৰ সাপৰ হয় তুমি যদি সাপৰ হয় এনেকুৱা মানে কেতিয়াবা দেখিছানে যে মানে চাইল্ড এটাৰ হাইটটো ডিপেন্ড কৰে মাক দেউতাকৰ ওপৰত লাইক মাক দেউতাক যদি সাপৰ হয় চাইল্ডটো সাপৰ হোৱাৰ চান্স থাকে আৰু যদি মাক দেউতাক ওখ হয় চাইল্ডটো ওখ হয় ঠিক তেনেদৰে চকুৰ ৰং চুলিৰ প্ৰকাৰ এইবিলাকৰ ডিপেন্ড কৰে মানে মাক দেউতাকৰ জেনেটিক্যাল যেটো আমাৰ ট্ৰেইটৰ ওপৰত গতিকে বংশগতি হৈছে যে পিতৃ মাতৃৰ পৰা সন্তানলৈ গুণ বা বৈশিষ্ট্য সঞ্চাৰ হোৱাকে বংশগতি বোলা হয় এটা এক্সাম্পল আই কালাৰ হাইট টাইপ অফ দি হেয়াৰ্স ইয়াত মই ইংৰাজী আৰু অসমীয়া মাধ্যম দুটাৰ বাবে লৈছো কাৰণ ইংৰাজী আৰু অসমীয়া মাধ্যম দুটাকে কেন্দ্ৰ কৰি এই ভিডিওটো বনোৱা হৈছে গতিকে সকলোৱে যাতে বুজি পায় তাৰ বাবে মই দুটা মিডিয়ামে ইউজ কৰিছো ইয়াত নেক্সট আমি আইছো জিনলৈ এটা জিন কি জিন হৈছে ডিএনএৰ অংশ জিন ইজ এ পাৰ্ট অফ ডিএনএ বা আমি ক'ব পাৰো জিনস আৰ দি সেগমেন্ট অফ ডিএনএ অৰ্থাৎ ডিএনএ যদি সেগমেন্ট আমি চাও সেগমেন্টত আমি জিন পাও ডিএনএ তোমালোকে জানা হেলিকেল ষ্ট্ৰাকচাৰ হয় ডাবল হেলিকেল ষ্ট্ৰাকচাৰ তো তাত আমি সেগমেন্টটো যেতিয়া চাম আমি তাত কি পাম সেগমেন্টত জিন পাম সো জিনে কি কৰে ই বংশগত তথ্য বহন কৰে অৰ্থাৎ তোমাৰ পিতৃ বা মাতৃৰ পৰা তোমাৰ কি চৰিত্ৰ তোমাৰ মানে জিনে মানে হেতু মানে পৰিয়ে আনে মানে তোমাৰ পিতৃ বা মাতৃৰ যেটো গুণসমূহ তোমাৰ বংশগতভাৱে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ কঢ়িয়াই আনে জিনে ইট কেৰিজ হেৰিডিটাৰী ইনফৰমেশন অৰ্থাৎ বংশগত তথ্য এতিয়া সোৱা এক্সাম লাইন এটা এক্সামত খুবেই ফেভাৰিট লাইন বুলি ক'ব পাৰি এক্সামত এনেকৈ আহি থাকে কোৱেশ্চন বিলাক জিন হৈছে বংশগত বৈশিষ্ট্যৰ বাহক এটা এক্সপ্লেইন কৰিব আহিব পাৰে যে জিনস আৰ কেৰিয়াৰ্স অফ হেৰিডিটাৰী ট্ৰেইটস এক্সপ্লেইন বা জিন হৈছে বংশগত বৈশিষ্ট্যৰ বাহক বুজাই লিখা উক্ত কথাহাৰি বুজাই লিখা তেনেকৈ কোৱেশ্চন আহিব পাৰে গতিকে এটো এটা ইম্পৰ্টেন্ট লাইন তোমালোকে এটো মনত ৰাখিবা আৰু মই কলো কিহৰ কাৰণে জিন বংশগত বৈশিষ্ট্যৰ বাহক জিন কিহৰ কাৰণে বংশগত বৈশিষ্ট্য বাহক তোমালোকে মোক কমেন্টত এনসাৰটো প্ৰপাৰ এনসাৰটো তোমালোকে মোক লিখি জনাবা এতিয়া সোৱা মেন্ডেলৰ পৰীক্ষা এতিয়া আমি আইছো মেন্ডেলৰ পৰীক্ষা মেন্ডেল এক্সপেৰিমেন্ট এতিয়া আমি জানো যে জোহান গ্ৰেগৰ মেন্ডেল বুলি এজন বৈজ্ঞানিক আছিল তেওঁ এক্সপেৰিমেন্ট কৰিছিল কিহৰ ওপৰত কৰিছিল এটো এটা কোৱেশ্চন হ'ব পাৰে যে গ্ৰেগৰ মেন্ডেলে কিহৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল মটৰ গছৰ ওপৰত যাক আমি পি প্লান্ট বুলি কওঁ ইংলিছত তো পি প্লান্টৰ ওপৰত এক্সপেৰিমেন্ট কৰিছিল ই বংশগত নিয়মসমূহ আৱিষ্কাৰ কৰিছিল ইট ডিস্কভাৰ্ড দ্য লছ অফ হেৰিডিটি এই যেটো মেন্ডেলৰ পৰীক্ষাৰ পৰা আমি কি পাইছিলো যে এই সহায় কৰিছিল মেন্ডেলৰ পৰীক্ষাই যে বংশগত নিয়মসমূহ আৱিষ্কাৰ কৰাত সহায় কৰিছিল এতিয়া আমি পঢ়িম নিয়মসমূহ এই নিয়মসমূহত আমি গম পাম যে কি দৰে এই নিয়মসমূহ মানে নিয়মসমূহে আমাক দেখাই দিয়ে যে কি দৰে আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আমাৰ যি আমাৰ বংশগত তথ্য বা আমাৰ যি চৰিত্ৰ সেই চৰিত্ৰৰ আমাৰ
এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ ট্ৰান্সফাৰ হয় অৰ্থাৎ এতিয়া চাওঁ প্ৰথমে এই যিকেইটা নিয়ম চোৱাৰ আগতে আমি প্ৰথমে চাম কেইটামান টাৰ্ম বহুতে ইম্পৰ্টেণ্ট টাৰ্ম হয় মাষ্ট ৰিমেম্বাৰ ইম্পৰ্টেণ্ট টাৰ্ম চ' তোমালোকে এইকেইটা মনত ৰাখিবা ইয়াৰ মিনিংকেইটা মই লিখি দিছোঁ এতিয়া চোৱা তোমালোকে প্ৰভাৱী চৰিত্ৰ বা ডমিনেণ্ট কেৰেক্টাৰ ৰিচেছিভ বা অপ্ৰভাৱী চৰিত্ৰ জিনোটাইপ ফিনোটাইপ এইবিলাক তোমালোকে পাইছা শব্দ বুক যেতিয়া পঢ়িছা নিশ্চয় পাইছা এতিয়া ডমিনেণ্ট মানে হৈছে প্ৰভাৱী গুণ আৰু ৰিচেছিভ মানে অপ্ৰভাৱশালী গুণ জিনোটাইপ মানে জিনৰ সংমিশ্ৰণ এতিয়া জিনোটাইপ মানে জিন জানো যে আমি মাতৃ আৰু পিতৃৰ পৰা যিটো আমাৰ জিন আহে তাৰ পৰা আমাৰ এটা ইয়াৰ মানে পৰৱৰ্তী পৰ্যায়লৈ এই জিনটোৰ পৰা আমাৰ যিটো আমাৰ মানে বাৰ্তা আছে এইটো আমি যিটো পঢ়িছিলোঁ লাষ্টত যে বংশগত তথ্য আছে সেইখিনি আমাৰ জিনৰ জৰিয়তে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ আমাৰ ট্ৰান্সফাৰ হয় অৰ্থাৎ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ সঞ্চাৰ ঘটে এতিয়া চোৱা ইয়াতে যিটো জিনোটাইপ আছে জিনৰ সংমিশ্ৰণক আমি কি কওঁ জিনোটাইপ এতিয়া ফিনোটাইপ হৈছে বাহ্যিক ৰূপ গতিকে এই টাৰ্মকেইটা তোমালোকে সচৰাচৰ কিতাপত পাবা এতিয়া আমি প্ৰথমে আহিছোঁ মেণ্ডেলৰ প্ৰথম নিয়ম ফাৰ্ষ্ট ল অফ মেণ্ডেল এতিয়া মেণ্ডেলৰ যিটো প্ৰথম নিয়ম তাত আমি পঢ়োঁ প্ৰভাৱশালী গুণৰ নিয়ম অৰ্থাৎ ল অফ ডমিনেন্স বুলি যেতিয়া কওঁ কি বুজিবা ডমিনেন্স মানে কি পূৰা মানে এতিয়া চোৱা তোমাৰ শক্তি ছাপ'জ ক্লাছ এটা দুটা ল'ৰা আছা দুৰে এটাৰ ধৰা বহুত ফিট আছে বহুত একদম মাচল আছে বা তেনেকুৱা আৰু এটা বহুত ক্ষীণমিন এতিয়া দুৰে যদি ফাইট হৈ যায় তেতিয়াহ'লে কোন জিকিব অবভিয়াছলি যাৰ মাচল আছে বা যোনে অলপ ফিট হয় গতিকে ইয়াত সেইটো বুলি ধৰি লোৱা মানে সেইটো হিচাপত বুজি লোৱা যে ডমিনেন্সে কি কৰে ডমিনেন্স মিন ডমিনেট মানে সি গোটেই অভাৰঅল প্ৰচেছটোত সি ডমিনেট কৰিব গতিকে ইয়াতে চোৱা সংমিশ্ৰিত প্ৰভাৱশালী গুণ প্ৰকাশ পায় অৰ্থাৎ যেতিয়া জিনবিলাক মিক্স আপ হ'ব জিনৰ যেতিয়া মাতৃ আৰু পিতৃৰ পৰা যেতিয়া জিন দুটা মডিফিকেশ্যন হ'ব মানে পৰৱৰ্তী প্ৰজন্মৰ পোৱাৰ বাবে তেতিয়া আমাৰ যিটো বেছি প্ৰভাৱশালী গুণ থাকিব সেই গুণটো প্ৰকাশ পাব কম প্ৰভাৱশালী আৰু বেছি প্ৰভাৱশালীৰ পৰা যিটো বেছি প্ৰভাৱশালী থাকিব সেইটো গুণ প্ৰকাশ পাব ইন আ পেয়াৰ অফ কণ্ট্ৰাষ্টিং ট্ৰেইটছ দ্য ডমিনেণ্ট ট্ৰেইট ইজ এক্সপ্ৰেছ ইন দি হাইব্ৰিড গতিকে ইয়াতে এইটোৱে বুজাবলৈ চেষ্টা কৰা হৈছে এতিয়া এক্সাম্পলটো চোৱা কেপিটেল টি আৰু স্মল টি লিখা আছে কেপিটেল টি মানে উচ্চ আৰু স্মল টি মানে নিম্ন এতিয়া চোৱা উচ্চটো নিম্নতকৈ ডাঙৰ হ'ব অবভিয়াছলি উচ্চটো নিম্নতকৈ ডাঙৰ হ'ব গতিকে উচ্চটোক আমি কি ক'ম উচ্চটো ইয়াতে ডমিনেট অৰ্থাৎ গোটেই যদি কেপিটেল টি আৰু স্মল টি দুটা যদি আমি যেতিয়া মডিফিকেশ্যন কৰিম আমি যেতিয়া তাক আমি ক্ৰছ কৰিলে আমি কোনটো চৰিত্ৰ বেছিকৈ দেখা পাম কেপিটেল টি কাৰণ কেপিটেল টি প্ৰভাৱী চৰিত্ৰ গতিকে প্ৰভাৱীটো আমি মানে ভালকৈ দেখা পাম এতিয়া চোৱা নেক্সট এইটো এটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট মই মাৰ্ক কৰিছোঁ এইটো মনোহাইব্ৰিড ক্ৰছ বা একশংকৰ পৰীক্ষা এতিয়া মনোহাইব্ৰিড ক্ৰছত কি হয় দুটা কেপিটেল টি আৰু দুটা স্মল টিত আমি ক্ৰছ কৰিম তেতিয়া আমি কি পাম যিটো আমাৰ F1 জেনেৰেশ্যন আছে F1 জেনেৰেশ্যনত সকলো কেপিটেল টি আৰু স্মল টি পাম এতিয়া যদি তুমি এইটো ক্ৰছ কৰি তোমাৰ ডাইগ্ৰাম মই ইয়াতে আঁকি দিয়া নাই যিহেতু মই গোটেইখিনি কুইক ৰিভিজন দি আছোঁ গতিকে মই ইয়াত ইমান ডিটেইলত যোৱা নাই মই আগতেও কৈছোঁ গতিকে তোমালোকে বুজি লোৱা যেতিয়া আমি কেপিটেল টি স্মল টিক আমি ক্ৰছ কৰিম তেতিয়া আমি কি পাম তেতিয়া আমি ইয়াৰ যিটো F1 জেনেৰেশ্যন কেপিটেল টি স্মল টি পাম যিটো হ'ব উচ্চ অৰ্থাৎ ইয়াত চোৱা ইয়াত কোনটো ডমিনেণ্ট কেৰেক্টাৰ কেপিটেল টি চ' অল টল কেপিটেল টি স্মল টি উচ্চ আমি দেখা পাম ঠিক তেনেদৰে আকৌ F1ক আমি যদি ক্ৰছ কৰিম তেতিয়া আমি কি পাম F2 জেনেৰেশ্যন তো F2 জেনেৰেশ্যনত আমি কি পাম ইয়াতে 3:1 উচ্চ আৰু নিম্নৰ যিটো আমাৰ ৰেচিঅ' বা ৰাশিটো আমি পাম 3:1 যাক আমি ফিনোটাইপিক ৰেচিঅ' বুলিও কওঁ 3:1 ইয়াৰ যিটো জিনোটাইপিক ৰেচিঅ' হ'ব সেইটো হ'ব 1:2:1 এই বস্তুখিনি ইম্পৰ্টেণ্ট যে ৰেচিঅ'টো সুধিব পাৰে এক্সামত ইয়াতে মই চোৱা এক্সাম টিপ বুলি দিছোঁ এক্সামত সুধিব পাৰে কি ৰেচিঅ' সুধিব পাৰে আৰু ডাইগ্ৰাম সুধিব পাৰে ডাইগ্ৰাম মানে যিবোৰ ডাইগ্ৰাম দিব ক্ৰছ কৰিব দিব তোমালোকক এইটো ক্ৰছ কৰা ইয়াৰ পৰা কি পালা সেইটো দেখুৱাব লাগিব
তো দিছ ইজ অলছ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' অভাৰঅল আমাৰ যিটো এই বংশগতি যিটো চেপ্টাৰটোৰ বংশগতি পাৰ্টটোৰ এইখিনি বহুত ইম্পৰ্টেণ্ট এইখিনি তোমালোকে ভালদৰে চাবা আৰু তোমালোকে নেক্সট পাৰ্টটোত তোমালোকক দি আছোঁ য'ত আমি পঢ়িম ক্ৰমবিকাশ বংশগতি আৰু ক্ৰমবিকাশ চেপ্টাৰটোৰ নাম ইয়াৰ পিছৰ পাৰ্টটোত আমি ক্ৰমবিকাশ পঢ়িম গতিকে ধন্যবাদ আজিলৈ ইমানে